guys, welcome back to my YouTube channel. বহুত টোপনি ধৰি আছে আজি নতুন এটা ব্লগ লৈ সকলোকে স্বাগতম জনাইছো বহুত সোনকালে উঠিব লগা আছে আজি আমাৰ মানে পথাৰত গুছ লম তো মাটিৰ মানুহ আহিব আৰু গুটে পোৱালি জাগা আহিব খুৰী বহত গুটে গালগা বুকান নমানি মানে তো মা এতিয়া যাবলৈ হৈ গল মানে সোনকালে গুছ লব লাগে তো মা যাব তাৰ পিছত মই এতিয়া কাম বন কৰি পাপাহঁতলে কিবা কানি বনাই কৈ লৈ যাম আৰু এতিয়া তো মা এতিয়া পথাৰলৈ গৈছে আৰু এইটো কি কৰি আছে দেখিছে ফুললতা মানুহৰ কাৰণে ৰুটি বনাই আছো কুকু মানুহ চব একেলগে খেলি আছে ওইটো মেকুৰী বৌ আহি পাই গ'ল সি বৌক চাহ দি এতিয়া আমি ওলাই দিম আৰু পথাৰলৈ এয়া পথাৰ আহি পালোহি দিনে যাব লাগিব বহুত দূৰত মানে সেইফালে তাতে আমাৰ মাটিখিনি আছে তো তাত এয়া দেখিছে পানী দি গৈ আছে এয়া এতিয়া মাহঁত আৰু বৌহঁতে এনেকৈ পোৱালিগালকো নমাই দিছোঁ বোকাত আৰু মই অলপ পিছতে যাম মই নাজানো মানে এনেই আৰু নিয়মটো কৰিম এয়া মা বৌ Mam putih pas. Ya pura greeny হৈ আছে actually অসমৰ এটো এটা মানে বেলেগকে আৰু কি কম সিনারি যেটো সব greeny হৈ থাকে লাইন নাই এতিয়া এয়া পানী ধুবলৈ গা ধুবলৈ পানী নাই গাইজ আমি আহি গ'লো ড্ৰেইনত গা ধুই মোৰ গাইজ দেখিব পাৰিছে গৰমৰ চোলাটো তেতিয়া আহিছে পিঠিতে লগাই লৈছোঁ এয়া আহি গৰমৰ এতিয়া নেমু চৰবত বনাইছোঁ চবৰ কাৰণে আৰু চবকে দিম মই এতিয়া খাই লওঁ তাৰপিছত ভাত পানী বনোৱা দৰে লাগিব মানে দিনত আমি তাৰ পৰা আহি ভাত পানী বনালোঁ চবে মিলি তাৰপিছত মানে ভিডিঅ' ক্লিপ গৰমত আহি ধুমাধুম ভাত বনোৱা তাৰপিছত 1 বজালৈ আকৌ ধুনীয়া ভাত দিয়া গ'ল তাৰ পৰা আহি খাই লৈ মানে খোৱাৰ পৰা উঠিছোঁহে মই তো বেয়া নাপাব আধা দেখুওৱা হ'ল তো বাকীখিনি চাই থাকিব বজাৰ কৰিবলৈ আহি গ'লোঁ আজি শুক্ৰবাৰ বজাৰ কৰিবলৈ আহিলোঁ আজি সাপ্তাহিক বজাৰ নাচি আছে আৰু সূৰ্যই পুৰা গৰম পৰিছে ইমান গৰম গৰমতে খাম খাই লৈ যিখিনি বাকী আছে বজাৰ চজাৰ কৰি ঘৰলৈ সোনকালে যামগৈ আইচ দি খালে মানে বহুত টেষ্টি লাগে তো এই আলু পিঁয়াজ কিবা কিবি লৈ লওঁ ৰঙালাও ল'লোঁ এইফালে আকৌ হৈ গ'ল ঘৰত যাম ভাত কেৰেলাৰ আনাৰস ল'লোঁ এইফালে আম ল'লোঁ গাজ টেঙা ল'লোঁ আচাৰ বনাবৰ কাৰণে এইফালে এতিয়া মাছ ল'ব আহিছোঁ এইফালে চন্দা মাছ ল'লোঁ 1 কেজি আৰু ৰৌ মাছৰ কণী অকণমানো লৈ ল'লোঁ মই কণী খাই খুব ভাল পাওঁ সেইকাৰণে মানে কণী লৈ লওঁ আৰু প্ৰতিবাৰে তো এইখিনি কাটি বাচি দিলে ঘৰ আহি পাই গ'লোহি ঘৰ আহি পাই গৈছোঁ ইমান থাকিব পৰা নাই মানে চেঞ্জ কৰি লওঁ ভাত কেইটামান খাই লওঁ আপোনালোকক লগ পাই আছোঁ এতিয়া ফ্ৰেছ নাপ হয় আমি আম খাই আছোঁ চবে হেই গাইজ গুড ইভিনিং মানে এতিয়া বিহু মিটিং এখন আছিল মানে আমাৰ কিবা কিবি গোটৰ আৰু হিচাপতো তো বজাৰৰ পৰা আহি ভাত চাত খাই লৈ মিটিঙলৈ আহিলোঁ তো চাই থাকিবা ভিডিঅ'টো শেষ হোৱা নাই আজি ৰাতি কিবা কিবি দেখাব লাগিব চাই থাকিব এতিয়া
দিনটো মানে একদম দিনটো ভাগৰ লাগিছে গৰমত বজাৰ কৰি আকৌ হাত চাটো কাটিলে মায়ে ভাত বনাব এতিয়া তো এয়া মায়ে মাছ ভাজি আছে ইফালে মাছ আৰু পনীৰ ভাজি পেলাই কিবা বনাব আৰু পুৰা ব্যস্ত এয়া জিকা মাছৰ জোল বনাব এয়া কণী দি পেলাই এনেকৈ বৰা বনাইছে আৰু বিলাহী মাছ হৈ গ'ল এইফালে শাকৰ ভাজি মাছৰ সেই কণী দি পেলাই বনাইছিলে পিঠা তো অলপ পিছতে ভাত খাম এতিয়া চাই থাকিব চ' এতিয়া আমি চবেই ভাত খাই আছোঁ পাপা মই আৰু মাও আছে এইফালে পাকঘৰত আমি খাই বৈ ইমান গৰম মানে শান্তি নাইকিয়া হৈ আছে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ সকলোকে ধন্যবাদ লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব